বিচাৰিলে সময় আদালতত হাজিৰ থাকিব নোৱাৰিব বুলি জুবিনৰ আবেদন কামৰূপ চিজেএম আদালতে গ্ৰহণ কৰিলে জুবিনৰ আবেদন আজি ৰায়দান নহয় জুবিনৰ বিৰুদ্ধে থকা গোচৰৰ এজন অধিবক্তাৰ পুত্ৰক প্ৰহাৰৰ অভিযোগত জুবিনৰ বিৰুদ্ধে গোচৰ চলি আছিল 2013 29 জুনৰ নিশা জু তিনিআলিত ঘটিছিল এক ঘটনা অধিবক্তাজনে জুবিন গাৰ্গৰ বিৰুদ্ধে গীতানগৰ থানাত তৰিছিল এটা গোচৰ আৰু আৰক্ষীয়ে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছিল জুবিনৰ বিৰুদ্ধে আৰু সেই গোচৰৰে আজি ৰায়দানৰ কথা আছিল যদিও অসুস্থতাৰ বাবে জুবিন গাৰ্গ যাব নোৱাৰিলে চিজেএম কোৰ্টলৈ সেইবাবে ৰায়দানৰ দিন পিছুৱাই দিয়া হ'ল অৱশ্যে এটা কথা স্পষ্ট হৈ পৰিছিল যদি আজি এই ৰায়দান জুবিনৰ বিৰুদ্ধে যায় তেন্তে এবছৰ কমেও এটা বছৰ জুবিনে কাৰাবাস খাটিব লাগিব কিন্তু আজি অসুস্থতাৰ হেতু আদালতলৈ আহিব নোৱাৰিলে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ অধিবক্তাই আদালতৰ পৰা সময় বিচাৰি আবেদন জনাইছিল আৰু আদালতত হাজিৰ হ'ব নোৱাৰিব বুলি জুবিনে ইতিমধ্যে আবেদন জনাইছিল কামৰূপ চিজেএম আদালতে গ্ৰহণ কৰিছিল জুবিনৰ আবেদন সেই হেতুকে আজি ৰায়দান নহয় জুবিনৰ বিৰুদ্ধে থকা গোচৰৰ অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰৰ অভিযোগত অভিযুক্ত জুবিন গাৰ্গ 2013 চনৰ 29 জুনৰ নিশাত তিনিআলিত ঘটিছিল এক ঘটনা আৰু যিজন কিশোৰক প্ৰহাৰ কৰিছিল জুবিন গাৰ্গে তেওঁৰ পিতৃ অধিবক্তা অৰূপ বৰবৰা আৰু অৰূপ বৰবৰাই এটা গোচৰ তৰিছিল গীতানগৰ থানাত আৰু জুবিনৰ বিৰুদ্ধেও আৰক্ষীয়ে দাখিল কৰিছিল শক্তিশালী চাৰ্জশ্বিট আৰু সেই ঘটনাৰে আজি ৰায়দান হোৱাৰ কথা আছিল কিন্তু অসুস্থতাৰ বাবে জুবিন গাৰ্গ আহিব নোৱাৰিলে চিজেএম কোৰ্টলৈ ইতিমধ্যে আমি উল্লেখ কৰিছো যে মিছন চাইনাৰ পিছত মানসিক হতাশাগ্ৰস্ততাতে হওক জুবিন গাৰ্গে কিছুদিনৰ বাবে জিৰণি ল'ব বিচাৰিছিল অসুস্থ বুলি তেওঁ উল্লেখ কৰি মুম্বাইলৈ উৰা মাৰিছিল অৱশ্যে জুবিন গাৰ্গ যদিও গৃহাভিমুখী হ'ল কিন্তু আজি এই বিশেষ দিনটোত অসুস্থভাৱে জুবিন গাৰ্গ যাব নোৱাৰিলে চিজেএম কোৰ্টলৈ আৰু ইয়াৰ পূৰ্বে আজি দিনটোৰ বাবে জুবিনে অসুস্থতাৰ বাবে আহিব নোৱাৰিব বুলি আবেদন জনাইছিল আৰু সেই আবেদন ইতিমধ্যে গ্ৰহণ কৰিছিল চিজেএম কোৰ্টে Press the bell icon on the YouTube app and never miss another update.